হেল্ল' বন্ধুসকল, মই কৌস্তভ। আজি আকৌ আপোনালোকলৈ লৈ আহিলোঁ এটা নতুন ভিডিঅ'। যিসকল লোকে বৰ্তমান সময়ত ঘটি থকা বাতৰি বা কাৰেণ্ট এফেয়াৰ নিউজ অধ্যয়ন কৰে, তেওঁলোকে গম পায় যে এইকেইদিনত কৰোণা ভাইৰাছৰ লগত জড়িত এটা ডাঙৰ বাতৰিয়ে সকলোকে চিন্তিত কৰি তুলিছে। সেইবাবে কি হয়নো এই বাতৰিটো আৰু ই কিমান দূৰ সত্য, তাকে মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাম। চ' ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। থাম্বনেইলটো চাই আপোনালোকে গম পাইছেই হ'বলা আজিৰ ভিডিঅ'টো কিহৰ ওপৰত আলোচনা কৰা হ'ব। এতিয়া আপোনালোকে স্ক্ৰীনত দেখিছে হ'বলা কিদৰে এই বিষয়টোৰ ওপৰত ভাৰতৰ বিখ্যাত নিউজ পেপাৰসমূহে নিজা লেখ প্ৰকাশ কৰিছে। এই নিউজটো আমেৰিকাৰ ৰাজ্যিক সংস্থা বা US ষ্টেট ডিপাৰ্টমেণ্টৰ হাতত লগা এখন ৰিপৰ্ট কাৰ্ডৰ ওপৰত ভিত্তি কৰি পোনপ্ৰথমে অষ্ট্ৰেলিয়াৰ এটা নিউজ চেনেলে প্ৰকাশ কৰিছিল। হোৱাট ৰিয়েলি হেপেণ্ড ইন উহান নামৰ এখন প্ৰকাশ পাবলগীয়া কিতাপত লিখকসকলে আমেৰিকাৰ ষ্টেট ডিপাৰ্টমেণ্টৰ হাতত লগা এই ৰিপৰ্ট কাৰ্ডখনৰ বিষয়ে ভালদৰে উল্লেখ কৰিছে। ৰিপৰ্ট পেপাৰখনৰ মতে SARS coronaviruses of which COVID is one example as presenting a new era of genetic weapons। অৰ্থাৎ ক'ভিড হৈছে SARS coronavirusৰ এটা উদাহৰণ, যিটোৱে এটা নতুন জৈৱিক অস্ত্ৰৰ যুগক উপস্থাপন কৰিছে। ৰিপৰ্ট পেপাৰখনৰ জৰিয়তে ইয়াকে বুজাব বিচাৰিছে যে জিনীয় সালসলনি ঘটাই এটা ভাইৰাছক অতি ভয়ংকৰী আৰু মাৰাত্মক অস্ত্ৰৰ ওপৰত প্ৰকাশ কৰিব পাৰি, যিটো বৰ্তমান সকলো দেশতে দেখা গৈছে। ভাৰতকে ধৰি আমেৰিকা, ইংলেণ্ড, ফ্ৰান্স আদি দেশসমূহত এই ভাইৰাছে অতি ভয়ংকৰী আৰু মাৰাত্মক ৰূপ ধাৰণ কৰিছে। এই ৰিপৰ্ট কাৰ্ডখনৰ মতে জৈৱিক অস্ত্ৰৰ ব্যৱহাৰে শত্ৰু বা শত্ৰু দেশ এখনৰ মেডিকেল ছিষ্টেমটো সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলায়। ৰিপৰ্ট কাৰ্ডখনত এইটো কথাও উল্লেখ আছে যে 2003 চনত চীনত বিয়পা SARS নামৰ বেমাৰটো এটা টেৰৰিষ্ট সংগঠনৰ দ্বাৰা জানিগুনি বিয়পোৱা মানৱ নিৰ্মিত অস্ত্ৰ, অৰ্থাৎ এটা জৈৱিক অস্ত্ৰ। এই ৰিপৰ্ট পেপাৰখনে আমেৰিকাৰ বায়ুসেনাৰ কৰ্ণেল মাইকেল জে এইনস্কৰ এটা ভৱিষ্যতবাণী সঁচা কৰি তুলিছে। তেওঁ অনুসৰি তৃতীয় বিশ্বযুদ্ধত জৈৱিক অস্ত্ৰৰ ব্যৱহাৰ হোৱাটো নিশ্চিত। এতিয়া আচল কথাটো হ'ল এই ৰিপৰ্ট পেপাৰখন সঁচা নে মিছা। আমেৰিকাৰ এজন ডিজিটেল ফৰেনচিক স্পেচিয়েলিষ্ট ৰবাৰ্ট পটাৰৰ মতে এই ৰিপৰ্ট পেপাৰখন সম্পূৰ্ণৰূপে সঁচা আৰু সেই কথা তেওঁ ভেৰিফাইও কৰিছিল। তেওঁৰ মতে তেওঁ যিসকল ব্যক্তিয়ে এই ৰিপৰ্ট কাৰ্ডখন লিখিছিল বা যিসকল ব্যক্তিয়ে এই ৰিপৰ্ট কাৰ্ডখনৰ আলোচনা কৰিছিল, তেওঁলোকক মত বিচৰাত এই ব্যক্তিসকলে এই ৰিপৰ্ট কাৰ্ডখনত লিখা সকলোবোৰ কথা সঁচা বুলি কৈছিল। তদুপৰি ৰবাৰ্টে চাইনিজ ইণ্টাৰনেটত গৈ বিভিন্ন ধৰণৰ তথ্য আহৰণ কৰিছিল আৰু ভেৰিফাই কৰিছিল যে এই ৰিপৰ্ট কাৰ্ডখন সম্পূৰ্ণৰূপে সঁচা। কিন্তু চীনৰ চৰকাৰী নিউজ পেপাৰ গ্ল'বেল টাইমছৰ মতে এই নিউজটো সঁচা নহয়। গ্ল'বেল টাইমছে কয় যে এই ৰিপৰ্ট পেপাৰখন চীনৰ এজন অৱসৰপ্ৰাপ্ত সৈনিক বিষয়াই লিখা কিতাপৰ পৰা তুলি আনি অষ্ট্ৰেলিয়াৰ নিউজ চেনেলে সজাই পৰাই প্ৰকাশ কৰিছে। এতিয়া মই আপোনালোকৰ পৰা জানিব বিচাৰিছোঁ নিউজটো সঁচা বা মিছাত আপোনালোকৰ মন্তব্য কি। যিসকলে ভাবিছে নিউজটো সঁচা বা নিউজটো মিছা, তেওঁলোকে সেই বিষয়ে মোক কমেণ্টত জনাব পাৰে। ধন্যবাদ।